guys, welcome back to my YouTube channel. নমস্কাৰ মই স্মৃতি ৰেখা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আপোনালোকৰ খবৰ নিশ্চয় ভালে, মোৰ বৰ্তমান ভাল, কিন্তু যি গৰম মাৰিছে কিনো ভাল হ'বনে। তো আজি মই স্কিন কেয়াৰ ল'ম বুলি ভাবিছো, ফাৰ্ষ্ট টাইম ট্ৰাই কৰি চাম, তো আপোনালোকৰ আগতে শ্বেয়াৰ কৰিম ভাবিছো। তো বলকচোন মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এটা মই বিলাহী লৈছো, বিলাহীটো সমান ভাগত মই কাটি ল'ম। সমান ভাগত কাটি ল'লো দুফাল, আৰু এফাল মই থৈ দিম, আৰু এফালে মই অলপমান চেনি লৈছো, চেনিৰ সৈতে মই মাছাজ কৰিম। যিমানে মাছাজ কৰিব সিমানে আপোনাৰ স্কিন গ্লোয়িংটো বাঢ়ি আহিব। মই নাজানো, কিন্তু ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ মই আপোনালোকৰ আগত, সেইকাৰণে শ্বেয়াৰ কৰিছোঁ। কেনেকুৱা বা হ'ব আপোনালোকেও চাওক। এইটো মাছাজ কৰি হৈ গ'ল চেনি আৰু বিলাহীৰ লগত। তো মই এতিয়া নেক্সট ষ্টেপ কৰিম। এতিয়া প্ৰথম মুখখন ভাল ঠাণ্ডা পানীৰে ধুই আহোঁ। তো মই ধুনীয়াকৈ ঠাণ্ডা পানীৰে মুখখন ধুই আহিলোঁ। আপোনালোকে চাব পাৰে আগতকৈ অলপ মোৰ ভাল লাগিছে দেখিবলৈ। তো এতিয়া নেক্সট ষ্টেপ ট্ৰাই কৰোঁ। ব'লক, যোনফাল এফাল আছিলে সেইফালে এতিয়া মই হৈ গ'ল। এতিয়া মই আকৌ ঠাণ্ডা পানীৰে মুখখন ধুই আহিমগৈ। रहा नहीं जाता। তো মই আকৌ মুখখন ধুই আহিলোঁ ঠাণ্ডা পানী দি। মই একো লগোৱা নাই বৰ্তমান, মুখখন অলপ চফ্ট লাগিছে। তো আপোনালোকেও ট্ৰাই কৰি চাওক, কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাব। আৰু যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকন বটনটো দবাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো আজিলৈ ইমানেই, তেনেহ'লে আকৌ মই লগ পাম মোৰ নেক্সট ভিডিঅ' সৈতে। তেনেহ'লে টাটা এণ্ড বাই।